খোৱা মানুহৰ বাবে আহি গ'ল বেয়া খবৰ। কেন্দ্ৰীয় অৰ্থমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে নতুন জিএছটি। কাঠামো অনুসৰি ধঁপাত জাতীয় সামগ্ৰী আৰু গুটখাৰ দৰে চীন গুডছৰ ওপৰত টেক্স বৃদ্ধি হ'ব। আনহাতে বহু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ হ্ৰাস পাব মূল্য। নতুন জিএছটি সংস্কাৰৰ ফলত বৰ্তমান গুটখা, চিগাৰেট, মদ আদি ধঁপাত জাতীয় সামগ্ৰীৰ বৃদ্ধি হ'ব মূল্য। অৰ্থমন্ত্ৰীৰ মতে এই ক্ষেত্ৰত 40% পৰ্যন্ত জিএছটি আৰোপ হ'ব। আনহাতে সাধাৰণ মানুহে ব্যৱহাৰ কৰা বহু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত টেক্স হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰই। ফলত তেল, চেনি, চাহপাত, চাবোন আদি সামগ্ৰীৰ দাম কমিব বুলি আশা কৰা হৈছে। নিৰ্মলা সীতাৰমণে জনাইছে, পূৰ্বৰ 4টা জিএছটি স্তৰ হ্ৰাস কৰি এতিয়া 2টা ৰেট ৰখা হ'ব। লগতে জীৱন আৰু স্বাস্থ্য বীমাৰ ওপৰত কোনো ধৰণৰ জিএছটি নাথাকিব বুলি ঘোষণা কৰিছে। নতুন জিএছটি ৰেট 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আনহাতে গুটখা আৰু ধঁপাত জাতীয় সামগ্ৰীৰ ওপৰত বৃদ্ধি পোৱা টেক্সে সাধাৰণ ধূমপায়ীক বিপদত পেলাব বুলি ধাৰণা কৰা হৈছে। কিন্তু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম হ্ৰাস হোৱাৰ ফলত সাধাৰণ জনতাৰ বহু পৰিমাণে সকাহ হ'ব বুলি আশা কৰিছে অৰ্থমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ব্যুৰো ৰিপৰ্ট NT24 আছাম।